এই মাউৰৰ অটো ড্ৰাইভাৰটোৱে ইয়াতে এনো এৰি থৈ যাব পাৰেনে অন্ধ মানুহটোক আজিকালি ড্ৰাইভাৰবোৰ মানে বৰ বাহাদুৰি ককা ক'ত যায় আপুনি অঁ বোপা কোন এই তোমালোকৰ ইয়ালৈ আহিছিলোঁ দে এই দিগন্ত কলিতা নামৰ মানুহজনক লগ কৰিব আহিছিলোঁ অঁ মই চিনি পাওঁতো মানুহজন চিনি পোৱা নেকি অঁ মোক অলপ দেখুৱাই দিব পাৰিবানে মই চকুৱে দেখা নাপাওঁ নহয় অঁ আপোনাৰ ঘৰত থৈ আহিমগৈ মই ঘৰটো আহিবা অঁ অলপ জীয়াই লওঁ নেকি জীয়া অঁ ব'লা নহ'লে তুমি যদি ঘৰত থৈ আহা অঁ এইডোখৰতে অলপ বহি ল'মগৈ ব'লক আহা এই গছজোপা তলিতে অলপ বহি ল'মগৈ ব'লা বৰ ভাল লোৱা অ' তুমি আজিকালি কিন্তু এনেকুৱা লোৱা বিচাৰি নাপায় বুজিছা অঁ এই তোমাক পাই ভাল লাগিল অঁ ব'লা মই অন্ধ বুজিছা অঁ এই সৰুৰ পৰাই অন্ধ অঁ এই দিগন্ত কলিতা আকৌ মোৰ ভাল বন্ধু আছিল অঁ সেই গতিকে তাৰ ওচৰৰ পৰা এপাক আহোঁ বুলি আহিলোঁ আৰু অঁ দেই বোপা অঁ ককা এইডোখৰতে বহক দিয়ক অঁ হ'ব দিয়া বহা ধুনীয়া বহি লওক কৃষ্ণ 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 ৰাম প্ৰভু ইয়াতে বহি অলপ নকৰা অঁ ককা আপুনি ভাত চাত খালে নাই বাৰু মই ভাত খাই আহিলোঁ দিয়া উপা অঁ তুমি ভাত খালা মই ভাত নাই খোৱা চাহকৈ খাইছোঁ গাখীৰ চাহকৈ গাখীৰ চাহ অঁ ঐ বোপা গাখীৰ কেনেকুৱা অ' গাখীৰ বগা বগা অঁ বগা কি মই অন্ধ মানুহটো জানো নেকি বগা কেনেকুৱা এই বগলী যে বগলীৰ নিচিনা বগলী কেনেকুৱানো উপা এনেকুৱা এনেকুৱা কেনেকুৱা উপা এনেকুৱা গাখীৰৰ ভাজ কিন্তু বৰ বেলেগ ধৰণৰ দেই অঁ তুমি গাখীৰ চাহ কেনেকৈ খালা এইটো কেনেকৈ খালা তুমি এই ককা আপুনি নাজানে মোৰ কিমান বুদ্ধি আছে অঁ চাহখিনিৰ পৰা গাখীৰখিনি পেলাই অঁ চাহখিনিকে খাই দিলোঁ মই অঁ তাকে ভাবিছোঁ তুমি এইটো কেনেকৈ খাবা এইটোতো ডিঙিত লাগিছোঁ মানুহ মৰিব জানো অঁ বা গাখীৰ এনেকুৱা ন অঁ বগাও যে এনেকুৱা ন অঁ দে হ'ব দে খালা আৰু খালা অঁ কোৱা আপোনাৰ নাতি চাতি ছোৱালী তোৱালী আছে নাই ই মোক গন্ধ বুলি কোনো বিয়াই নিদিলে ছোৱালীয়ে নাপালোঁ মই অঁ টাং বলা হৈ থাকিলোঁ গোটেই জীৱন অঁ এতিয়া নোৱা কি কৰিমা যাওঁ নেকি ব'লা ব'লক নহ'লে কাকা যাওঁ অঁ ব'লা মই এতিয়া আপোনাক ঘৰত থৈ আহিমগৈ ন অঁ ব'লা ব'লা তোৰপা আৰু কিমান দূৰ আছে অ' এই পালোঁ আহি এই গেটৰ সন্মুখতে আছোঁ আৰু হয় নেকি অঁ ব'লক এদিকি অঁ কলিতা যে বহুত ধনী মানুহ হয় নেকি অঁ আপুনি হয়তো নাজানে মই আকৌ সেই সৰুতে লগ পোৱা অঁ সেই আমাৰ স্কুলীয়া দিনত যে অঁ সেই তেতিয়াই লগ পোৱা অঁ সেই আজি আৰু দ্বিতীয়বাৰ দেখা হ'ম অঁ সেই তাকৈ তুমি আনি দিয়াৰ কাৰণেহে আপুনি এডোখৰতে থাকক মই গেটখন খুলি হ'ব দিয়া বোপা যোৱা ভালকৈ এপালে দি আছোঁ হ'লনে অঁ হ'ল ব'লা ককা আপুনি নকৈছোঁ ফুল ফুলি আছে ফুল ফুলি আছে অঁ আমি মানুহ বস্তু নহয় অঁ অঁ ভাঙিলে গালি শুনি দিব পাৰে নহয় অঁ অঁ ব'লা হেৰি ব'লক অঁ ক'ত উঠিলি এই খটখটি খটখটিতে ন অঁ অঁ তো আপুনি এডোখৰতে ৰখক মই টুলখন লাওঁগৈ অঁ হ'ব দিয়া যোৱা অঁ হ'ব দিয়া বৰ ভাল লোৱা এটা পালোঁ দেই আজি কৃষ্ণ কৃষ্ণ ককা পানী চানী খাব নেকি আপুনি অঁ এই গৃহস্থ নাই জানো নাই এই গাড়ী লৈ ওলাই গৈছে অলপ আগত দিয়া ধুনীয়া অঁ ককা এডোখৰতে বহি থাকিব দেই ক'লৈকো নাযাব ককা আপুনি অলপ টাইম ৰখক দেই সিহঁতে গিলাচ চিলাচ ক'ত বা থৈ দিছে পাকঘৰটোতো সিহঁতক বিচাৰি নাপাওঁ
অঁ পানী ওৱান টাইমত দিলা যে ককা হেৰি কৰোণা যে অঁ কৰোণা অঁ সেইকাৰণে ওৱান টাইম গ্লাছতে দিছোঁ তোমাক মংগল কৰক ককা অঁ আপুনি অলপ টাইম বহক মই দোকানৰ পৰা চাহ এটা বনাবলৈ কিবা কিবি লওঁ অঁ যোৱা 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 বহুত ভাল কথা যোৱা যোৱা থাক ভাল পোৱা মাটি চাটি নথকা তাক মই চাহ খুৱাব লাগে ঠাণ্ডাতে মৰি কি দেখিছোঁ পৃথিৱীত এই মই অন্ধ হৈ থকাই ভাল মই অন্ধই ভাল সেই পোৱালিটো মই অন্ধ বুলি ভাবিছে মই যে কিমান দেখা পাই तू जानू वानू जो कहता है बीवी तेरी हूँ लगता है सामे